আচ্ছা আপোনালোকে দেখিবলৈ পাইছে কেমেৰা পাৰ্চন মধু বৰাৰ সৈতে আমি আহি উপস্থিত হৈছো এয়া মহানগৰীত আপোনালোকে দেখিবলৈ পাইছে কি অৱস্থা হৈছে লেটিঙৰ আৰু এজন ভিতৰত আছে তেওঁ যদি ওলাই আহে আমি তেওঁৰ কথা অলপ জানিবলৈ ইচ্ছা কৰিম দাদা আপুনি কেনে লাগিছে আজি ভাল লাগিছে টাইলছ নাই এসি নাই বাকি হাতেৰে ধুব লগা হৈছে টেপ এটা লাগিছে আৰু হাত ধুব সাবান নাই সাইড মাৰিব লগা হৈছে আপোনালোকে দেখিবলৈ পাইছে এওঁলোকৰ অৱস্থা কি হৈ আছে এয়া আমাৰ টিকেট কাউণ্টাৰত বহি আছে মিষ্টাৰ লালুলাল পাঠক আৰু আপোনালোকে এইবিলাকৰ অৱস্থা দেখিবলৈ পাইছে ইহঁতৰ কি হালাত হৈছে কেমেৰা পাৰ্চন বৰাৰ সৈতে আমি আপোনালোকক দেখুৱাই আছো এই অৱস্থা আপোনালোকে দেখিবলৈ পাইছে আৰু এজন আহিছে তেওঁ যাবলৈ গৈছে লেটিঙত পিছত গ'ল তেওঁ আমি ইয়াৰে মালিক লালুলাল পাঠকৰ পৰা আমি কিছু কথা জানিবলৈ ব্যক্ত কৰিম আপোনালোকৰ কাষ্টমাৰৰ পৰা গম পাইছোঁ ইয়াতে বোলে কিছু অসুবিধা আছে আপুনি কি ক'ব বিচাৰে ইয়াৰ মতে ঠিক তেনেকুৱা আমাৰ অসুবিধা নাই যদিও ধৰ আছে মানে আমাৰ টাইলছৰ ব্যৱস্থা অলপ কমি আছে আমাৰ টেপটোৰ কমি আছে পানী আমাৰ অসুবিধা হৈছে টেপৰ কাৰণে আৰু আমাৰ চাবোনটো মানে আমাৰ চাইড মাৰিব লগা হৈছে চাবোন নাই আমাৰ বৰ্তমান সেইখিনি ব্যৱস্থা আমি কম দিনৰ ভিতৰত আমি যথেষ্ট ব্যৱস্থা কৰিম আপোনালোকে দেখিবলৈ পাইছে এওঁ কিমান আত্মনিক গৈছে এওঁ ভিতৰত আপোনালোকে দেখিবলৈ পাইছে দাদা আপুনি কিমান পৰ ইয়াতে ৰখি আছে আপোনালোকে দেখিবলৈ পাইছে কেমেৰা পাৰ্চন বৰাৰ সৈতে মহানগৰীত এটা লেটিঙৰ কাৰণে কিমান বেয়া অৱস্থা হৈছে আপোনালোকে দেখিবলৈ পাইছে আমি যদি পাৰোঁ পুনৰ আমি লাইভ আহিবলৈ চেষ্টা কৰিম বৰাৰ